হেল্ল' বন্ধুসকল, আজি মই আপোনালোকক ক'ম আপোনাৰ ইউটিউব চেনেলৰ ভিডিঅ' ভেৰিফিকেশ্যনটো যদি ডিচেবল হৈছে আপুনি কি কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপুনি ক্ৰম ব্ৰাউচাৰটো অ'পেন কৰিব। তাৰপিছতে চাৰ্চ বাৰত চাৰ্চ কৰিব www.youtubestudio.com এনেকৈ চাৰ্চ কৰিব। তাৰপিছত এনেকৈ লোডিংটো ক্লিক কৰিব। লোডিংটো ক্লিক কৰাৰ পিছত এনেকৈ আহিব। তাৰপিছত এনেকৈ অলপ জুম কৰি ল'ব। তাৰপিছত তললৈ যাব। তাৰপিছত এই সেটিং অপশ্যনটো আছে, সেই সেটিং অপশ্যনটোত ক্লিক কৰিব। তাৰপিছত এই চেনেল বুলি আছে, চেনেলটোত ক্লিক কৰিব। তাৰপিছত এনেকৈ আহিব ফিচাৰ এলিজিবিলিটিটোত ক্লিক কৰিব। তাৰপিছত মোৰ এই দেখিছে মোৰ এই দুটা ইনেবল হৈ গৈছে। তাৰপিছত এই ভিডিঅ' এডভান্স ফিচাৰ নামৰ সেইটোত ডিচেবল হৈছে, সেইটোত ক্লিক কৰিব। তাৰপিছত এনেকৈ আহিব ভিডিঅ' ভেৰিফিকেশ্যন। মোৰ ইয়াতে লিখা আছে টু এণ্ড দি ভিডিঅ' ভেৰিফিকেশ্যন ৰেজিষ্টাৰ্ড, ইউ কেন এপ্লাই অৰ ট্ৰাই এগেইন আফটাৰ ছেপ্টেম্বৰ 4, 2023। মোৰ এই 4 ছেপ্টেম্বৰত এইটো ভিডিঅ' ভেৰিফিকেশ্যন কৰিব পাৰিব। মোৰ 4 ছেপ্টেম্বৰত এইটো আৰু ভিডিঅ' ভেৰিফিকেশ্যন কৰিব পাৰিব। জিমেইলত এটা মেছেজ আহিব, তাৰপিছত ভিডিঅ' ভেৰিফিকেশ্যন কৰিব পাৰিব। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব।